ভিডিঅ'ত কথাখিনি ডিছকাছ কৰাৰ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাখিনি এবাৰ শুনি লওক। ইয়াৰ পিছত আমি PG আৰু GTৰ এপইণ্টমেণ্ট দিম, তাৰপিছত পুলিচৰ দিম, তাৰপিছত হেল্থত দিম আৰু গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পষ্টিংবিলাক ৰেডি হৈ আছে। তেনেকৈ গ্ৰেড 3, গ্ৰেড 4ক দিম। তাৰমানে 5খন 6খন নিযুক্তিৰ সভা থাকিব। আমি একেলগে কৰিলে বহুত দেৰি হৈ যায়। যদি একেলগে সকলোকে মাতি দিওঁ তেতিয়াহ'লে ডিচেম্বৰ পাবগৈ। গতিকে যাৰ যেনেকৈ আগত ৰেডি হৈ যাব তেনেকৈ আমি দি আছোঁ। তো সকলোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাখিনি শুনিলে। তেখেতে প্ৰেছ কনফাৰেন্স এটাত যোৱাকালি এই কথাখিনি উল্লেখ কৰিছে যে যিখিনি নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব কেণ্ডিডেটসকলক, সেইবিলাক এদিনতে দিয়া নহয়। আমি আগতে ভাবি অহাৰ দৰে যে তেওঁ আগতে কৈছিলে যে এটা ডেট ঘোষণা কৰিছিলে যে 10 অক্টোবৰ হওক বা 10 মে হওক, এনেকুৱা ডেট ঘোষণা কৰিছিলে। তেতিয়া সকলোকে মাতি একেলগে দিয়া হ'ব নিযুক্তি পত্ৰ, কিন্তু সেইটো নহ'ল। এতিয়া তেওঁ কৈছে যে যিবিলাক ডিপাৰ্টমেণ্টৰ ৰিজাল্টবিলাক ৰেডি হৈ যায়, মানে পষ্টিং অৰ্ডাৰবিলাক ৰেডি হৈ যায়, তেখেতে সেই হিচাপতে নিযুক্তি পত্ৰ বিতৰণৰ বাবে সভা পাতিব। 5-6খনমান সভা হ'ব টোটেল, আৰু তেনেকৈ নিযুক্তি পত্ৰবিলাক প্ৰদান কৰা হ'ব। আৰু তেখেতে এটা অৰ্ডাৰো ইয়াতে কৈ দিছে যে GTBGT সকলৰ নিযুক্তি পত্ৰ নেক্সট হ'ব, কাৰণ 9 তাৰিখে LP UP টিচাৰসকলৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ল। আৰু বিভিন্ন সূত্ৰৰ পৰাও গম পাইছোঁ আৰু নিউজতো দিছে। আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াও কৈছে যে 13 নৱেম্বৰত GTBGT সকলৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে যে হেল্থ ডিপাৰ্টমেণ্টৰ নিযুক্তি পত্ৰবিলাক প্ৰদান কৰা হ'ব, কাৰণ হয়তো হেল্থ ডিপাৰ্টমেণ্টৰ পষ্টিং অৰ্ডাৰবিলাক হয়তো ৰেডি হৈ গৈছে। তেখেতে যিহেতু তেওঁৰ তাত কিছুমান ইনফৰমেশ্যন গৈ পায়, মানে সাধাৰণ মানুহে পোৱাৰ আগতে, গতিকে এইটো কথা উল্লেখ কৰিব পাৰি যে হেল্থ ডিপাৰ্টমেণ্টৰ ৰিজাল্টটো GTBGTৰ পিছতে আহিব, অৰ্থাৎ 13 নৱেম্বৰৰ পিছত নেক্সট আহিব হেল্থ ডিপাৰ্টমেণ্টৰ। তাৰপিছত তেওঁ উল্লেখ কৰিছে যে পুলিচসকলৰ ৰিজাল্টবিলাক দিব, অৰ্থাৎ যিখিনি SI আছে আৰু কনষ্টেবলসকল আছে বা কামাণ্ডোসকল আছে, তেওঁলোকৰ ৰিজাল্টবিলাক, যিহেতু ৰিজাল্টবিলাক ঘোষণা হৈছে, এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ প্ৰচেছটো তেওঁলোকৰ বাকী আছে। হয়তো তেওঁলোকৰো পষ্টিং অৰ্ডাৰবিলাক এতিয়ালৈকে ৰেডি হৈ গৈছে, আৰু সেই হিচাপত পুলিচৰ ৰিজাল্টটো নেক্সট ঘোষণা কৰিব। আৰু একেবাৰে শেষত তেওঁ উল্লেখ কৰিছে যে গ্ৰেড 3 আৰু গ্ৰেড 4 সকলৰ, অৰ্থাৎ তেওঁ ADREৰ কথা কৈছে। যিহেতু ADREতহে গ্ৰেড 3 আৰু গ্ৰেড 4 সকলৰ কথা তেওঁ উল্লেখ কৰে। আৰু যিহেতু ADREৰ আণ্ডাৰত চব ডিপাৰ্টমেণ্টৰে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰচেছ চলি আছে, আৰু কিছুমানৰ এতিয়ালৈকে আৰম্ভ হোৱা নাই, কিছুমানৰ হয়তো শেষ হৈ গৈছে, কিছুমানৰ হয়তো নটিচ ওলাবও এতিয়াও বাকী আছে। আৰু মই আশা কৰোঁ চব ডিপাৰ্টমেণ্টৰে 20 তাৰিখমানৰ আগলৈকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰচেছটো শেষ হৈ যাব, মানে ADREৰ আণ্ডাৰত থকা চব ডিপাৰ্টমেণ্টৰ। আৰু সেইমতে চব ডিপাৰ্টমেণ্টে কেণ্ডিডেটসকলৰ বাবে পষ্টিং অৰ্ডাৰ ৰেডি কৰিব, আৰু সেই পষ্টিং অৰ্ডাৰ ৰেডি হোৱাৰ পিছত এপইণ্টমেণ্ট দিব, আৰু মানে নিযুক্তি পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰিব, তেনেকুৱা এখন সভা পাতি। তো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এটা কথা উল্লেখ কৰিছে যে যদি আমি এদিনতে দিব চেষ্টা কৰোঁ তেতিয়াহ'লে ডিচেম্বৰ পাবগৈ, অৰ্থাৎ তেওঁ বিচৰা নাই যে ডিচেম্বৰলৈকে যাওক এই প্ৰচেছটো, নিযুক্তি পত্ৰ প্ৰদানৰ প্ৰচেছটো। গতিকে আমি এইটো আশা কৰিব পাৰোঁ যে ADREৰ গ্ৰেড 3 আৰু গ্ৰেড 4 সকলৰো নৱেম্বৰ মাহৰ ভিতৰতে, অৰ্থাৎ নৱেম্বৰ মাহৰ শেষৰ ফালে 25 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেনেকুৱা এটা দিনত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে, আৰু এনেকুৱা চব ভিডিঅ'ৰে মই ইনফৰমেশ্যন আৰু অলপ ডিছকাশ্যন কৰোঁ, নিজৰ মতামতটো দাঙি ধৰোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। ধন্যবাদ।